আৰু জনাই আছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰ যে গৌৰীপুৰৰ বৰাইবাৰীত অঘটন আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে কিশোৰীৰ মৃতদেহ হয় গৌৰীপুৰৰ বৰাইবাৰীত এগৰাকী কিশোৰীৰ এনে চাঞ্চল্যকৰ আত্মহত্যাৰ মাথত 14 ঘণ্টাৰ পাছতে আৰক্ষীয়ে গাত কবৰ উলিয়াই কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰে গৌৰীপুৰ আৰক্ষী থানাৰ বৰাইবাৰী পঞ্চম খণ্ড ৰৌমাৰী পাৰা গাঁৱত যোৱাকালি সন্ধিয়া চিপ লৈ নিজৰ ঘৰতে আত্মহত্যা কৰিছিল মীনাৰা খাতুনে জানিব পৰা মতে মীনাৰা খাতুনৰ বয়স আছিল 16 কিশোৰীগৰাকী গাঁওখনৰ বাসিন্দা বাহাৰ আলীৰ কন্যা মীনাৰা খাতুনে ঘৰত কোনো নথকাৰ সুযোগত ঘৰৰ দুৱাৰ বন্ধ কৰি দি আত্মহননৰ পথ বাছি লয় উল্লেখ্য যে কালি এঘৰ আত্মীয়ৰ ঘৰত পিতৃ মাতৃৰ সৈতে নিমন্ত্ৰণ খাবলৈ গৈছিল কিশোৰীৰ মীনাৰা কিন্তু পিতৃ মাতৃক এৰি থৈ নিজ ঘৰলৈ আহিছিল মীনাৰাই তাৰ পিছতে সন্ধিয়া কিশোৰীৰ মীনাৰাৰ এনে ৰহস্যজনক মৃত্যু স্থানীয় ৰাইজৰ মতে মীনাৰাই চিপত লাগি থকা নাছিল ভঁৰালৰ পকী মজিয়াত মৃত্যু অৱস্থাত উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ইয়াৰ পাছত আৰক্ষীক অৱগত নকৰাকৈ নিশা 10 মান বজাত স্থানীয় কবৰস্থানত একাংশ লোকৰ সহযোগত কবৰস্থ কৰা হৈছিল মীনাৰাৰ মৃতদেহ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতে নিশা স্থানীয় আৰক্ষীৰ এটা দলৰ লগতে গাঁওৰক্ষী বাহিনীয়ে পহৰাৰ ব্যৱস্থা কৰিছিল আজি পুৱা 11:30 মান বজাত ঘটনাস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈ স্থানীয় কেইজন ব্যক্তিৰ হতুৱাই কবৰ খান্দি উলিয়ালে কিশোৰীৰ মৃতদেহ আৰক্ষীয়ে মীনাৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে মৰণোত্তৰ প্ৰতিবেদনৰ পাছত সেই কিশোৰী মীনাৰাৰ মৃতদেহ প্ৰকৃত ৰহস্য ওলাই পৰাৰ সম্ভাৱনা আছে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট নিউজ আছাম কৰিলে সিহঁতে আইনৰ বিষয়ে গম নাপায় আৰু সেইবিলাক একো কিবা কাৰণ পোৱা নাই যিহেতু মাক দেউতা ঘৰত নাছিলে আৰু ঘটনাটো দিনতে কৰিলে ৰাতিও নহয় এনেকুৱা এতিয়ালৈকে কিবা পোৱা নাই আমি যে এজন ছোৱালী বা কিবা কাৰো লগত কিবা বেয়া কিবা বা মাক দেউতাক কোনো গালি পাৰা কিবা এইবিলাক একো পোৱা নাই এতিয়ালৈকে একো পোৱা নাই একদম কোনো ধৰণৰ কিবা পোৱা নাযায় পোৱা হ'ল এগৰাকী ছোৱালীয়ে মানে ছুইচাইড কৰা হ'ল ইতিমধ্যে ছুইচাইড কৰিয়ে গৈছে তাৰপিছত ইয়াৰ ৰাইজে তেওঁক ইতিমধ্যে খবৰো দিছে কিন্তু কথাটো তেওঁলোকে জনোৱা নাছিলে পুলিচক এনেকুৱা এটা ঘটনা হৈ গ'ল বুলি খবৰ দিয়াৰ পাছতহে জনাইছে গতিকে সেইকাৰণে আমি আহিব লগা হ'ল যিখন এটা আইনৰ ব্যৱস্থা আছে সকলো ৰাইজৰ উপস্থিতিতে ইয়াতে আমি ডেড বডিটো ৰিকভাৰ কৰিব লগা হৈছে মানে খান্দিব লগা হৈছে এতিয়া সেইটো ইতিমধ্যে আমাৰ চিভিল হস্পিটেল আছে তালৈ আমি ইনকুৱেষ্টৰ কাৰণে আমি পঠাই দিছোঁ নহয় এইখিনি গোটেইখিনি কথা এনকুৱাৰী যিহেতু পুলিচে কৰিব তাৰপিছতহে গম পোৱা যাব কাৰণ এইটো আমাৰ গোটেইখিনি বস্তু আমি এটা প্ৰিলিমিনাৰী যিহেতু ইনফৰ্মেশ্যন যিহেতু পাইছোঁ গতিকে আমাৰ এটা প্ৰক্ৰিয়া থাকে কি যেতিয়া আননেচাৰেল ডেথ যেতিয়া হয় তেতিয়া নহয় তেনেকুৱা ধৰণৰ একো নাই এটা ডিঙিত মাৰ্ক আমি দেখা পাইছোঁ হয়তো সেইটো যেতিয়া মানে হেৰিয়ে তেখেতৰ সেইটো ৰছীৰে হয়তো লৈছিলে এনেকুৱা ধৰণৰ নাই তেনেকুৱা ধৰণৰ আমি একো ক'ব নোৱাৰিম যিহেতু ফিল্ডত আহিছোঁ গোটেইখিনি বস্তু পুলিচে এনকুৱাৰী কৰাৰ পিছতে আমি যোৱাকালি ৰাতি 9:55 মানত ইনফৰ্মেশ্যন পাইছিলোঁ যে বৰাইবাৰীৰ পঞ্চম খণ্ড নেকি এইটো তাত এনে এটা আননেচাৰেল ডেথ হৈছে কিন্তু তেওঁলোকে এইটো আনএৱাৰ বা যি নহওক কিয় আমাক পুলিচক ইনফৰ্ম কৰা নাছিলে তাৰপিছত আমি এইটো আমাৰ ভিডিঅ'ৰ জৰিয়তে খবৰ বাতৰিলৈ আহি ক'লোঁ যোৱাকালি ৰাতিয়ে মই তেওঁ দীক্ষিতৰ পৰিয়ালৰ ঘৰত কথা পাতিলোঁ তেওঁলোকক বুজালোঁ যিটো আইন অনুসংগৰ কামখিনি কৰিব লাগে তেওঁলোকে আমাক সহায় সহযোগ কৰিছে এতিয়ালৈ আৰু হিচাপে আমাৰ মেজিষ্ট্ৰেটৰ সন্মুখত আজি তেওঁলোকে জানাজা কৰা মানে এইটো মানে আকৌ উঠাই আনি আমি PMৰ কাৰণে বা আইনৰ কামখিনি আমি কৰিবৰ কাৰণে যত্নৱান হৈছোঁ আৰু এইখিনি আমাৰ হোৱাৰ পিছত আমি আকৌ তেওঁলোকক হিচাপে আইনমতে হস্তান্তৰ কৰোঁ ধন্যবাদ